হেল্ল' ফ্ৰেণ্ড, মই আজি লৈ আহিছোঁ অসম টেটৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৰক এটা লাইক, আৰু যদি আপুনি মোৰ এই চেনেলত নতুন হয় তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিয়ক, কিয়নো মই আপলোড কৰা নতুন নতুন ভিডিঅ'সমূহ সকলোৰে আগতে পাই যাব। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, ভাৰতত সেউজ বিপ্লৱৰ পিতৃ কোন? ভাৰতত সেউজ বিপ্লৱৰ পিতৃ হ'ল ডক্টৰ এম.এছ. স্বামীনাথন। বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখত পালন কৰা হয়? বিশ্ব পৰিৱেশ দিৱস 5 জুনত পালন কৰা হয়। ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কিমান তাৰিখত পালন কৰা হয়? ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 28 ফেব্ৰুৱাৰীত পালন কৰা হয়। কোনবিধ প্ৰদূষকৰ দ্বাৰা তাজমহলৰ ক্ষতি হ'ব পাৰে বুলি আশংকা কৰা হৈছিল? ছালফাৰ ডাই অক্সাইডৰ দ্বাৰা তাজমহলৰ ক্ষতি হ'ব পাৰে বুলি আশংকা কৰা হৈছিল। শব্দ প্ৰদূষণৰ দ্বাৰা মানুহৰ কি শক্তি হ্ৰাস হয়? শব্দ প্ৰদূষণৰ দ্বাৰা মানুহৰ শ্ৰৱণ শক্তি হ্ৰাস হয়। সালোক সংশ্লেষণ বিক্ৰিয়াত কোনবিধ গেছে মুখ্য ভূমিকা লয়? সালোক সংশ্লেষণ বিক্ৰিয়াত কাৰ্বন ডাই অক্সাইড নামৰ গেছবিধে মুখ্য ভূমিকা লয়। গ্ৰীণহাউচ গেছবোৰে ঘাইকৈ কি ৰশ্মি শোষণ কৰে? গ্ৰীণহাউচ গেছবোৰে ঘাইকৈ অৱলোহিত ৰশ্মি শোষণ কৰে। পৃথিৱীৰ আটাইতকৈ বেছি পৰিমাণে থকা জীৱাশ্ম ইন্ধনটোৰ নাম কি? পৃথিৱীৰ আটাইতকৈ বেছি পৰিমাণে থকা জীৱাশ্ম ইন্ধনটো হ'ল কয়লা। ছুনামি কি? ছুনামি হ'ল সমুদ্ৰ ভূমিকম্প। সমুদ্ৰত ভূমিকম্প হোৱাৰ ফলত সৃষ্টি হোৱা বিধ্বংসী সাগৰীয় ঢৌ। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হ'ল, চিপকো আন্দোলন কোন ৰাজ্যত হৈছিল? চিপকো আন্দোলন উত্তৰ প্ৰদেশত হৈছিল। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।